তো পুনৰ বহুত দিনৰ মূৰত আপোনালোক পুনৰ স্বাগতম জনাইছোঁ নতুন এটা ভিডিঅ'ত। আৰু আজি এতিয়া গৈ আছোঁ কঠীয়া তুলিব পথাৰত। তো তাৰ আগতে কেইদিনমান আগত ধৰক SBN ভাই এটা এক্সিডেণ্ট হৈছে, তাৰ বাবে বেয়া লাগিছে। আপোনালোকৰ প্ৰাৰ্থনা জনাওক যাতে অতি সোনকালে তেখেত ভাল হৈ আহে। আৰু যি কি নহওক এতিয়া গৈ আছোঁ পথাৰত, যিহেতু লকডাউন, আমিতো চহৰত নাথাকোঁ ন। তো তাত চহৰৰ মাজে মাজে ব্লগিং কৰি দেখাবৰ বাবে ফেচবুকত পাই থাকোঁ দেই প্ৰায়, মানে কি কিছুমানে কয় ধৰক গাঁৱৰ লাইফ মেছেজ কি বুলি কয় এইটো কি চহৰ লাইফ। তো চবে ধৰক কমেণ্ট কৰে বা দিয়ে যে গাঁৱৰ লাইফটো বেষ্ট বুলি। কিন্তু এতিয়া গাঁৱত থাকি কিছুমান গাঁৱৰ ভিডিঅ' দেখুৱাব চেষ্টা কৰিম, চাওঁ কিমান এই ভিডিঅ'ত লাইক দিয়ে, তেতিয়া গম পাম যে বহুতে গাঁৱৰ ভিডিঅ' ভাল পায় বুলি। বাৰু যি কি নহওক এতিয়া গৈ আছোঁ পথাৰত কঠীয়া গলিব, আৰু কঠীয়া গলত কি কি হয় তাকে ধুনীয়াকৈ আপোনাক দেখাবলৈ চেষ্টা কৰিম। আশা কৰিম ভিডিঅ'টো সম্পূৰ্ণ চাব। তো চাওঁ গাঁৱত বনোৱা ভিডিঅ' মানুহে কিমান কি চায়, তেতিয়া গম পাই যাম মজাকৈ। তই বোকা দিছ না? বোকা দিছ? বোকা দিয়া নাই, কালিলৈ দিম। তই আজি ভিডিঅ' চাবি ক'ত তেতিয়াহ'লে? মই চাম দে। তো ভিডিঅ' চাব বোলে, সেইকাৰণে উঠাইলোঁ, নহ'লেতো নাচাব না, সেইকাৰণে উঠাইলোঁ। এতিয়াতো চাবই ভিডিঅ'। তো বাৰু যি কি নহওক আহি পালোহি মানে জেগাখিনিত। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণ চাব। যোৱা যিকেইটা ভিডিঅ' দিছিলোঁ সেইকেইটা ভিডিঅ'ত ইমান ভিউজ নাহিলে, তো অলপ বেয়া লাগিছে। আৰু এতিয়া এই কঠীয়াখিনি পালোহি, মজাকৈ উঘলি লওঁ। উঘলি হোৱাৰ পিছত আপোনাক লগ পাই আছোঁ ধুনীয়াকৈ। মানে এই ভিডিঅ' টোটেল 3 দিনৰ ভিতৰত শেষ কৰিব লাগিব। তিনিদিনৰ ভিতৰত শেষ কৰিব লাগিব, এদিনতে নহয়। আজি কঠীয়াখিনি উঘলি লওঁ, তো উঘলি পেলাই গোটেইখিনি ভিডিঅ' একেলগে মিছ কৰিবলৈ আপোনাক ধুনীয়াকৈ ইউটিউবত দি দিম, চাব সঁচাকৈ। আৰু এতিয়া কঠীয়াখিনি উঘলিব, সেইখিনি মোৰ কঠীয়া তাত। এইখিনি চাওক, মানে কালি উঘলি থৈ গৈছিলোঁ আৰু আজি অলপ থাকিলে, তাকে উঘলোঁ এতিয়া। তো উঘলিলোঁ, বহুতখিনি কঠীয়া উঘলিলোঁ। এতিয়া এই মায়ে আহি পালেহি, কঁকালটো বিষাই গৈছে, সেইকাৰণে মাটিতে বহি লৈছোঁ। আৰু অৱস্থা চাওক কি হৈছে, মানে পিয়'ৰ খেতিয়ক আৰু আজি। এতিয়া ব্লগ কৰি কৰি খেতি কৰি আছোঁ। এইফালে আমাৰ মায়ে তুলি আছে, কিমান সময় কালিৰ পৰা তুলিলোঁ চাওঁ। এইফালে নৱজ্যোতি মাক বাপেকে তুলি আছে, সেয়া তাক গালি দি আছে। এইফালে আছে হাঁহি দেই, যাম বুলি। ক কিবা এটা হাজিৰা কিমান লগ কঠীয়া গোলা কৈ দে। হা ক পইচা কিমান লগ খোলা হয় নেকি? আৰু ৰুলে ৰুলে বাহ, নোখোৱা নোবোৱা? খোৱা বোৱা 150 টকা। এয়া কি ধানৰ কঠীয়া এতিয়া? হয় নেকি? উঘলিব ভাল আৰু ন? বাহ, দেচোন তামোল খোৱা দাঁতকেইটা নিকটাই দে। উঘলি থাক উঘলি থাক। এই চা গাঁৱত এতিয়া শাওণৰ মাহত এটা মানে ধুনীয়া পৰিৱেশ, মানে চবফালে ৰোৱনীয়ে ধান চান ৰুই থাকে মজাকৈ। চাওক শাওণৰ পথাৰ কি ধুনীয়া। চহৰত থকাবোৰে কি বুজি পাব, গাঁৱৰ পৰিৱেশ নাই। বেছি ওচৰত নাযাওঁ, হৈ যাব। মামাজি কি ধান চান বোকা দিয়া নাই নেকি? বোকা দিয়া নাই? আশাও মাৰে বোলে শাওণৰ, বোলে আশাও মাৰে। হা জেঠৰ মাহ গৈ পেলাই আশাৰ হয়। ইহে মোক ভুল লগাই দিছে। চাওক ৰোৱনী কি ধুনীয়াকৈ ধান ৰুই আছে। উঠাই দিছোঁ ভিডিঅ'। থাকক দে, সিহঁতক থকা কাৰণেতো উঠাইছোঁ আকৌ। হয় নেকি? তো এই ধেমালি কৰিছে।
ৰখিলে আকৌ যাওঁগৈ দে আৰু এতিয়া পালোহি মানে এই কঠীয়াখিনি উঘোলা হৈ গ'ল আৰু এইখিনি কঠীয়াখিনি চাওক এনেকৈ থৈ দিছোঁ এতিয়া তাক ধুনীয়াকৈ বান্ধিম বন্ধাৰ পিছতে লৈ যাম মজাকৈ আৰু ভিডিঅ'ৰ মাধ্যমে দেখুৱাবলৈ চেষ্টা কৰিম মানে কি আগতে এইখিনি উঘলি পেলাই বান্ধিলোঁ কিন্তু বৰষুণ দিলে যে সেইকাৰণে ভিডিঅ' কৰিব নহ'ল আৰু এতিয়া ৰ'দটো অলপ দিছে তো চাওঁ ভিডিঅ' কৰি পেলাই অলপ ধুনীয়াকৈ দেখুৱাই দিওঁ চাই থাকক ভিডিঅ'টো মজাকৈ আহি বান্ধা গৈছে মানে সৰু সৰুকৈ বান্ধিছোঁ কঠীয়াখিনি চাপৰ যে সেইকাৰণে সৰু সৰুকৈ বান্ধিব লগা হৈছে কি হৈছে আৰু এতিয়া কঠীয়াখিনি বান্ধি হৈ গ'ল আৰু এতিয়া কঠীয়াখিনি এই ফাঁকতে লৈ যাম আৰু লৈ গৈ তই কি কৰি আছ আলি কাণ কাটিলিয়ে কঠীয়াখিনি থৈ আহি পেলাই কাটিম ৰ পাৰিছ কাটিব পাৰিছ তো তাই আলিকান কাটা ব্যস্ত বাৰু যি নহওক এতিয়া কঠীয়াখিনি বাৰু দি থৈ আহোঁগৈ আৰু এতিয়া এয়া ভাড়া খটাত কঠীয়াখিনি লৈ গৈ আছোঁ ধুনীয়াকৈ ৰোৱনী কোনো নাই ঘৰতে মায়ে ৰুই আছে বাৰু আধা বিঘা এটা বোকা দিয়া গৈছে প্ৰথম আৰু এতিয়া চাত আধাত মজাকৈ একদম কঠীয়া কঢ়িয়াই আছোঁ আৰু তো গাঁৱত আছোঁ যেতিয়া এইবিলাকে কৈ থাকিব লগা হ'ব ধুনীয়াকৈ আৰু তাইও আনি আছে কঠীয়া আশী সৰুকৈ আশী মানে বেছি হ'লে দেখুৱাই দিব কঠীয়াখিনি নতুন ৰোৱনী তো কঠীয়া কঢ়িয়াই আছোঁ মজাকৈ চাওক অঁ তো এইবিলাক ছাগলী তাগলী দিছে পথাৰ শেষ হ'ল যে এতিয়া ইয়াল চিয়াল দিব জেগা এনেকৈ গৈছে গৰু তই তাতে ৰুই আছে মায়ে ইয়াত ৰুই আছে সেইজনী আৰু এইফালে ইয়াত আমাৰ মাটিয়ে ৰুই আছে বাৰু এইখিনি তাতে মায়ে ৰুই আছে তালৈ গৈ আছোঁ কঠীয়া লৈ এতিয়া তো এয়া আমাৰ মায়ে ৰুই আছে জহা ধান কেনে লাগিছে ৰুই তোৱালি ৰ'দত জহা ধানটো ঘনাই ৰুব লাগে মই ধান ৰোৱা শিকা নাই কিন্তু শিকিবলৈ লাহে লাহে কিন্তু এই তাতে ঠিকা কাম এটা পাইছোঁ কঠীয়াগোলা এই সিহঁতৰ লগতে পাইছোঁ তাতে ঠিকা কামটো কৰোঁগৈ কঠীয়াগোলগৈ সিজ এইখিনি মানে পানী অকণমান কমিলে আৰু উঠোৱা যায়খিনি সেইকাৰণে পানী অলপ সিঁচিব দিছোঁ তাইক মই অলপ ৰেষ্ট লৈছোঁ থাকালৈ গৈছে এয়া ৰুই আছে একদম মানুহে এইফালে চবফালে মানে একদম চব মানুহেই মানুহ আশা মাহত চব এতিয়া গাঁৱৰ ভিডিঅ' মানুহে এবাৰ চাই ভাল পায় কিনে মই নাজানো গাঁৱৰ পৰিৱেশত এইবিলাকেই আৰু খিজ বনালি খিজ মজা কামত লাগ আৰু এতিয়া সেই ঠিকা কঠীয়াখিনি উলিয়ালোঁ কিমান আছিলে বোলে এপালা ন তো এপালাত আমাৰ 300 এপালা কঠীয়া 300 আৰু এইকেইটা আমাৰ টিমকেইটা এটা মাধুৰ্য এটা বোলে এইটো ইয়াত স্বপ্ননীল আমি তিনিটাই আৰু আমাৰ টিমটোৰ নাম কি বোলে কয় দে আমাৰ টিমটোৰ নাম ভূমিপুত্ৰ টিম তো যদি কাৰোবাক কঠীয়া উগোলাত ঠিকা দিব বিচাৰে আমাক দিলেই হ'ল আমি উলিয়াই দিম আমাৰ টিমটোৰ নাম হৈছে ভূমিপুত্ৰ টিম ন তো এনেকৈ এতিয়া অৱস্থা চাওকচোন কি হৈ গৈছে দেখিছে এতিয়া অৱস্থা নাইকিয়া বেয়া ৰ'দ দিছে বাৰু যিকি নহওক ভাবিছিলোঁ কিবা এটা ভিডিঅ' বনাম হ'লগৈ কিবা এটা ভিডিঅ' তো নাজানো কেনেকুৱা বা কি পালে যদি নতুনকৈ আছে তেন্তে ছাবস্ক্ৰাইব কৰিব আৰু লাইক কৰিব নাপাহৰিব কাৰণ গাঁৱত থাকি গাঁৱৰ ল'ৰা এনেকৈ ভিডিঅ' বনাব লাগিব আৰু যিহেতু লকডাউন ক'তো যাব পৰা নাই তো ইমানে সৰু ভিডিঅ' এটা বনাই দিলোঁ আৰু লগ পাম বেলেগ দিন বেলেগ ভিডিঅ'ত আজিলৈ বাই বাই ন কি কৰিবি বাই 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 বনলি বাই বাই নিদিয় বাই বাই তো বেলেগ দিন বেলেগ ভিডিঅ'ত লগ পাইছোঁ বাৰু আৰু আজি এতিয়া কঠীয়া উঘলিব শেষ হোৱা নাই বুলি এতিয়াও আছে উঘলিব বাই বাই